Hello everyone, আজি আমি ক্লাস 10 ইংলিছৰ এটা পোয়েম আমান্ডা পোয়েমটো আমি বুজিম। এটো পোয়েম বহুত ইজি হয় তোমালোকে ইটালকে পঢ়িছা তথাপিও মই ভালকে ইয়াত এবাৰ বুজাই দিছো। লগতে কোৰ পৰা এমসিকিউ বা শৰ্ট কোৱেশ্চন আহিব পাৰে হেয়াৰো ডিসকাস কৰিম। সো ভিডিওটো শেষলৈকে চাই থাকিবা। আগৰ ভিডিও দুটাল যদি ভাল পাইছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যোনে ইটালকে কোৰ আৰু টি ফ্ৰম আসাম চেপ্টাৰটো চোৱা নাই তেওঁলোকে মোৰ চেনেলটোত গৈ পিনে চাব পাৰিবা। তো স্টাৰ্ট কৰো। এই পোয়েমটোত বেসিক্যালি এজনী টিনেজাৰ ছোৱালী যাৰ নাম আমান্ডা তাইৰ বিষয়ে কোৱা হৈছে। যেহেতু আমি সৰু থাকোতে বা টিনেজ অৱস্থাত থাকোতে আমি কিছুমান কাম নিজৰ মতে কৰিব বিচাৰো বা নিজৰ লাইফটো নিজৰ একৰ্ডিংলি আমি জিয়াব বিচাৰো কিন্তু আমাৰ কিছুমান পেৰেণ্টিয়েল গাইডেন্স থাকে তেওঁলোকে আমাক ৰেষ্ট্ৰিক্ট কৰে কিছুমান কাম কৰিবলৈ বাধা দিয়ে কিছুমান কাম কৰিবলৈ বা নকৰিবলৈ আৰু তেওঁলোকে ভাবে যে আমি তেওঁলোকৰ মতে চলো তেওঁলোকে যি কয় তাকে শুনো কিন্তু আমাৰ এনেকুৱা লাগে যে আমি সব জানো আমি নিজেই সব কৰিব পাৰো নিজৰ মতে আমি থাকিব পাৰিম আমাৰ পেৰেণ্টছৰ গাইডেন্সৰ দৰকাৰ নাই তেওঁলোকৰ আন্ডাৰত আমি থাকিব নিবিচাৰো সো ইয়াতো সেই একে ধৰণেই আমান্ডাক তাৰ মাকে বহুত কিটা কাম কৰিবলৈ মনা কৰে আৰু তাই মুডি হৈ পিনি নিজৰ এটা ইমেজিনেশ্যন ৱৰ্ল্ডলৈ গুচি যায় য'ত তাই নিজক এটা বেলেগ ৰূপত দেখিব বিচাৰে যে তাই আমুক হোৱা হ'লে এইটো কৰিলে হয় তাই হেতু হোৱা হ'লে এনেকৈ থাকিলে হয় সো সেই গোটেই কথাখিনি আমি পয়েমটোত পঢ়িব লাগিব সো পয়েমটো ষ্টেঞ্জা বাই ষ্টেঞ্জা আমি পঢ়ি যাম আৰু চাম ক'ৰ পৰা কুৱেশ্যন অহাৰ চান্স আছে সো ফাৰ্ষ্ট ষ্টেঞ্জাটো তোমালোক দিয়া আছে ডোন্ট বাইট ইউৰ নেইলছ আমান্ডা ডোন্ট হান্স ইউৰ soldiers আমান্ডা ষ্টপ ডেট স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেইট আমান্ডা সো ইয়াত আমান্ডাৰ মাকে আমান্ডাক কৈ আছে যে ডোন্ট বাইট ইউৰ নেইলছ তুমি নিজৰ নখখিনি নাখাবা ডোন্ট হান্স ইউৰ soldier ষ্টপ ডেট স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেইট আমান্ডা তেনেকৈ তুমি লেজিকে নবহিবা ষ্ট্ৰেইটকৈ বহিবলৈ আমান্ডাক কৈছে আৰু এইখিনি কথা শুনাৰ পিছত আমান্ডা মানে ছোৱালীজনীয়ে নিজৰ এখন ইমেজিনেশ্যন ৱৰ্ল্ডলৈ গুচি যায় য'ত তাই নিজকে এজনী মাৰ্মেড হিচাপে ভাবে নেক্সট ষ্টেঞ্জাটো ব্ৰেকেটৰ ভিতৰত দিয়া হৈছে মানে এইটো আমান্ডাৰ ইমেজিনেশ্যন সো কি কৈছে দেয়াৰ ইজ এ লেংগুৱেজ এমাৰেল চি ৱেৰ দ্য সোল ইনহেবিটেণ্ট ইজ মি এ মাৰ্মেড ড্ৰিফটিং ব্লিছফুলি সো এখন লেংগুৱেজ মানে হৈ গ'ল লেংগুৱেজৰ মিনিংটো আহিব পাৰে তোমালোকক ৰিলেক্সড বা কাম এমাৰেল চি ৱেৰ দ্য সোল ইনহেবিটেণ্ট ইজ মি এখন ধুনীয়া শান্ত সাগৰ থাকিব আৰু সেই সাগৰখনত অকল ময়ে থাকিম দ্য সোল ইনহেবিটেণ্ট ইজ মি ন' ওৱান কোনো নাথাকে তাত অকল আমান্ডাই থাকিব তাই এজনী মাৰ্মেড হিচাপে তাত থাকিব ড্ৰিফটিং ব্লিছফুলি আৰু তাই সাগৰখনত সাঁতুৰি থাকিব এঠাইৰ পৰা ইঠাইলৈ একো টেনশ্যন নোহোৱাকৈ একদম ফ্ৰীলিকৈ তাই এফালৰ পৰা ইফালে সাঁতুৰি ধুনীয়াকৈ ঘূৰি ফুৰিব এই কথা ভাবি থাকোঁতে তাইক আকৌ মাকে কয় তালৈ কুৱেশ্যন কৰে যে ডিড ইউ ফিনিছ ইয়ৰ হোমৱৰ্ক আমান্ডা ডিড ইউ টাইডি ইয়ৰ ৰুম আমান্ডা আই থট আই টল্ড ইউ টু ক্লিন ইয়ৰ শ্বুজ আমান্ডা সো এই নেক্সট ষ্টেঞ্জাৰটোত কৈছে যে ডিড ইউ ফিনিছ ইয়ৰ হোমৱৰ্ক আমান্ডাক সুধিছে যে তুমি নিজৰ হোমৱৰ্কখিনি ফিনিছ কৰিলা নে আকৌ কুৱেশ্যন কৰিছে যে ডিড ইউ টাইডি ইয়ৰ ৰুম তুমি নিজৰ ৰুমটো চাফা কৰিলানে আই থট আই টল্ড ইউ টু ক্লিন ইয়ৰ শ্বুজ মই ভাবোঁ যে মই তোমাক কৈছিলোঁ যে তুমি নিজৰ জোতাকেইযোৰ চাফা কৰা কিন্তু তাই এতিয়ালৈকে কৰা নাই সো এইখিনি কথা শুনাৰ পিছত আকৌ তাই নিজৰ এটা ইমেজিনেশ্যন ৱৰ্ল্ডলৈ গুচি যায় য'ত তাই নিজকে এজনী অৰফেন মানে হৈ গ'ল অনাথ ছোৱালী হিচাপে ভাবে সো ষ্টেঞ্জাৰটোত কি কৈছে আই এম এন অৰফেন ৰ'মিং দ্য ষ্ট্ৰীটছ আই পেটাৰ্ণ ছফ্ট ডাষ্ট উইথ মাই হাষ্ট বেয়াৰ ফিট দ্য চাইলেন্স ইজ গল্ডেন এণ্ড ফ্ৰীডম ইজ চুইট সো ইয়াত তাই নিজকে এজনী অনাথ ছোৱালী হিচাপে ভাবে আৰু তাই কি কৰিলেহেঁতেন ৰ'মিং দ্য ষ্ট্ৰীট আৰু গোটেই ৰাস্তাত তাই খালী ভৰিৰে ঘূৰি থাকিলেহেঁতেন আৰু যোনবিলাক ধূলি থাকে ধূলিত তাই ধুনীয়াকৈ নিজৰ ভৰিৰ এটা চাপ দি পিনি মানে পেটাৰ্ণ বনালেহেঁতেন নিজৰ ভৰিখনৰ দ্য চাইলেন্স ইজ গল্ডেন দ্য ফ্ৰীডম ইজ চুইট আৰু তাত যোনটো শান্তি পাব মানে সেইটো গল্ডেন বুলি কৈছে আৰু তাইৰ যোনটো স্বাধীনতা সেইটো মানে বহুত মিঠা হ'লহেঁতেন তাই মানে বেছিকেলি স্বাধীন চিটিয়াকৈ নিজে অকলে থাকিব বিচাৰিছিলে য'ত তাইক কোনো কণ্ট্ৰল নকৰিব কোনো শাসন নকৰিব এইখিনি কথা ভাবি থাকোঁতে আকৌ তাইক মাকে কয় ডোন্ট ইট ডেট চকলেট আমান্ডা ৰিমেম্বাৰ ইয়'ৰ একটে আমান্ডা উইল ইউ প্লিজ লুক এট মি হুৱেন আই এম স্পিকিং টু ইউ আমান্ডা সো এইটো ষ্টেঞ্জাত মাকে কয় যে তুমি চকলেট নাখাবা ডোন্ট ইট ডেট চকলেট আমান্ডা ৰিমেম্বাৰ ইয়'ৰ একনে ইয়াতে একনেৰ তোমালোকৰ মিনিংটো আহিব পাৰে একনে মানে হৈ গ'ল পিম্পল আৰু তোমালোকক এটা কুৱেশ্যন সুধিব পাৰে যে আমান্ডা যে এজনী টিনেজাৰ হয় সেইটো কথা আমি কেনেকৈ গম পালোঁ সো একনেৰ পৰাও আমি গম পাইছোঁ যে সেইটো বয়সত টিনেজাৰৰ এজটোতহে মানে একনে বা পিম্পল সাধাৰণতে উঠে সো সেইটোৰ পৰা আমি এটা আইডিয়া লগাব পাৰোঁ উইল ইউ প্লিজ লুক এট মি হুৱেন আই এম স্পিকিং টু ইউ আৰু আমান্ডাই যেতিয়া মাকে কথা কৈ থাকে তেতিয়া মাকৰ পিনে নাচায় সো মাকে খঙতে কৈছে যে মই যেতিয়া তোমাৰ লগত কথা পাতি থাকিম তুমি মোক পিনে চাব পাৰিবানে আমান্ডা তুমি মোৰ পিনে চাবানে এনেকৈ কৈ পিনি তাইক সুধিছে বা কুৱেশ্যন কৰিছে
ইয়াৰ পিছত তাই নিজকে আকৌ ইমেজিন কৰিলে এজনী ৰূপাঞ্জেল ইয়াৰ ৰূপাঞ্জেলৰ মিনিং হৈ গ'ল ফেৰী প্ৰিন্সেছ হিচাপে তাই নিজকে ভাবিছে এজনী ধুনীয়া প্ৰিন্সেছ হিচাপে আই এম ৰূপাঞ্জেল আই হেভ নট এ কেয়াৰ মই কাৰোলৈও কেয়াৰ নকৰোঁ লাইফ ইন এ টাৱাৰ ইজ ট্ৰেংকুইল এণ্ড ৰেয়াৰ তাই এটা টাৱাৰৰ ভিতৰত থাকিলেহেঁতেন য'ত লাইফটো কি হয় ট্ৰেংকুইল মানে কাম এণ্ড পিচফুল এণ্ড ৰেয়াৰ ইউনিক হয় য'ত কোনো নাথাকে অকল তাইয়ে থাকিব আই উইল চাৰ্টেইনলি নেভাৰ লেট ডাউন মাই ব্ৰাইট হেয়াৰ বেচিকেলি তাই টাৱাৰত অকলশৰীয়াকৈ থাকিলেহেঁতেন কাৰো আণ্ডাৰত বা কাৰো কণ্ট্ৰলত নহয় এইখিনি কথা ভাবি থাকোঁতে তাইক আকৌ মাকে গালি পাৰে ষ্টপ ডেট চাল্কিং এট ওৱান্স আমাণ্ডা ইউ আৰ অলৱেজ চ' মুডি আমাণ্ডা এনি ওৱান উড থিংক আই নেক ডেট ইউ আমাণ্ডা চ' ইয়াতে কৈছে ষ্টপ ডেট চাল্কিং মানে হৈ গ'ল যে কোনোবাই কিবা এটা কথা কৈ থাকোঁতে আমি যে গুৰুত্ব নিদি এংগ্ৰি বা চাইলেণ্ট হৈ থাকোঁ যে সেইটোকে ইয়াত কৈছে যে সেনেকৈ থাকিবলৈ তাইক মনা কৰিছে মাকে ইউ আৰ অলৱেজ চ' মুডি তুমি সদায় মুডি ভাৱতে থাকা যে কাৰো কথা নুশুনিবা অকল নিজৰ মতে কৰিবা এনি ওৱান উড থিংক আই নেক ডেট ইউ আৰু বেলেগ কোনোবাই যদি মানে ভাবিব এনেকৈ মই সদায় তোমাক অকল গালিয়ে পাৰি থাকোঁ সেইটো কাৰণে তুমি এনেকৈ নাথাকিবা এইবুলি মাকে তাইক কৈছে গোটেই পয়েমটোত বেচিকেলি টিনেজাৰত এজনী ছোৱালীৰ নিজৰ মুডিনেছ বা নিজৰ মতে যোনটো লাইফটো এনজয় কৰিব বিচাৰে সেইটো কথাকে কৈছে ফ্ৰীডম বিচাৰে মাক বা বাপেকৰ ৰেষ্ট্ৰিকশ্যনৰ পৰা আঁতৰত গৈ পিনি নিজে অকলশৰীয়াকৈ নিজৰ লাইফটো এনজয় কৰিব বিচাৰে তাকে ইয়াক বুজাব বিচৰা হৈছে এইটোৱে আছিলে পয়েমটো ইয়াৰ পৰা তেনেকৈ বেছি ইমান ঘূৰাই পকাই কুৱেশ্যন নাহে তথাপিও এবাৰ পয়েমটো পঢ়ি যাবা আৰামত তোমালোকে আনচাৰবিলাক কৰিব পাৰিবা ইজি পয়েম হয় পৰীক্ষাৰ আগত এবাৰ পঢ়ি গ'লে তোমালোকে পাৰিবা আশা কৰোঁ ভিডিঅ'টো তোমালোকে পয়েমটো ধুনীয়াকৈ বুজি পালা আৰু এতিয়ালৈকে যি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা বাকীকেইটা চেপ্টাৰ আৰু পয়েমৰো ভিডিঅ' সোনকালে আনি আছোঁ আজিলৈ ইমানে আকৌ লগ পাম ধন্যবাদ